লাগিবই আমাৰ ক্লাছ লাগিবই আমাৰ এক্সাম লাগিবই আমাৰ এক্সাম লাগিবই our demand legal demand no solution no rest no solution no rest যেটো প্ৰসেস আমি লৈছো সেই প্ৰসেসটো আমি চলাই থাকিম নিয়া নপলে আপোনাৰ মূৰ্তি 29 তাৰিখৰ পৰা ক্লাছ পোৱা নাই 3 দিন হ'ল স্তব্ধ হ'ল নেকি সেইটোৱে পৰিস্থিতি আমাৰ এতিয়া কলেজখনৰ প্ৰতি সংকটজনক পৰিস্থিতি আহি পৰিছে আমাৰ যিমান টিচাৰ আছে বা আমাৰ যিমান হেৰি আছে ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰী আছে সকলোৰে জীৱনত এটা সংকট এটা প্ৰশ্ন আহি পৰিছে আমি যদি ক্লাছ নাপাওঁ আমাৰ জীৱনটো কি হ'ব চৰকাৰক কি আহ্বান জনাব চৰকাৰক আমি আহ্বান জনাম আপোনালোকৰ জৰিয়তে অতি শীঘ্ৰে আমাৰ কলেজখন চৰকাৰীকৰণ কৰিব লাগে আৰু আমাক ন্যায় লাগে আমাক সঠিক শিক্ষা দিব লাগে আমাক যদি টিচাৰসকল যদি ক্লাছত যদি নোহোমায় আপোনালোকে কেনেকৈ পৰীক্ষা দিব ক্লাছ ছাৰহঁতৰ অবিহনে আমি ক্লাছ পৰীক্ষা দিবই নোৱাৰিম গতিকে সেই জাষ্টিছটো আমাক লাগে আমি এতিয়া ডিষ্ট্ৰিক্টৰ ডিচিক আমি মেমৰিণ্ডাম দিব যাম আমাক ন্যায় লাগে কাৰণে আমাৰ ইছ্যু কেইটা হৈছে ষ্টপ দ্য ক্লাছ বয়কট এণ্ড এক্সামিনেশ্যন উই নিড ইমিডিয়েট সলিউশ্যন উই ৱান্ট প্ৰপাৰ ক্লাছ ফ্ৰম টুমৰো উই ৱান্ট ৰেগুলাৰ প্ৰিন্সিপাল য'ত নেকি আমাৰ প্ৰিন্সিপালে ৰেগুলাৰ নাথাকে তেনেকৈ এখন কলেজ কেনেকৈ আগবাঢ়িব আমি এইখিনি ইছ্যু আমাক সলিউশ্যন লাগে